আছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিহু আমাৰ বাপতি সাহোন হয় নহয়? যিমান যি নহওক বিহু লাগিবই আমাক, হয়নে? প্ৰকৃতিৰ লীলাভূমি অসম, বিভিন্ন জাতি জনজাতি সকলোৰে ভৰপূৰ আমাৰ এই জনমভূমি। বড়ো, তিৱা, মিচিং, ৰাভা, কাৰ্বি আমি সকলোৱে বাস কৰোঁ এই জনমভূমিতে। এটা বিহুৰে আমাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছে। প্ৰথমে প্ৰণাম আই সৰস্বতী, দ্বিতীয় প্ৰণাম হৰি, তৃতীয় প্ৰণাম গাঁৱৰ নহয় চহৰৰে হয়, চহৰৰ মেঠা ধৰি যাওঁ নামৰে গুৰি। এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৰু নৰহৰি বুঢ়াসকলৰ সৃষ্টিৰাজিৰে ভোটান আৰু সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব কাঞ্চন নেওগ। ব্ৰহ্মায়াদি কৰি জীৱ জগত ৰাম ৰাম ৰাম, হে ৰাম ৰাম মায়াৰ সজ্জাৰ মাজে এ ঘুমতি যায়।
প্রথমে বন্দন করি সরস্বতী মা গধূলি, এই দ্বিতীয় বন্দন ব্রজনারী, মদনে ঝুমুর ডাগল ধারি। এই দ্বিতীয় বন্দন ব্রজনারী, মদনে ঝুমুর ডাগল ধারি।
মছলা ওই তেলতি মছলা ওই খাটি তেলি এয়া গৈ ৰঙিলি হৈ বনিলি ঐ বিহুতলিত পাতিছে মেল। থাকোঁতে দেহ মাহায় ধৰিলে লেপে ঠাই মহযোগে ভৰি কলা পোনতে চিঞৰ মাৰি দিছিলি শাহুনে কান্দোনে দেহ মাহায় তোকে দেখি দূৰে নৈ মুখনি ৰঙা পৰা গাল দুখনি চামনে চাম যামনে যাম দূৰে নৈ কাষলৈ গৈ দেহ মাই ৰুৱাই দিবলৈ তো
চিনাকি কৰাই দিব বিচাৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী দৰি ডেকা আৰু এই মোৰ দল অমন ক্ৰিয়েটিভ সাংস্কৃতিক গোষ্ঠী। নেহা শৰ্মা মিচিং সাজত আছিলে, মোৰ মৰমৰ ভণ্টি। শ্ৰেয়া শৰ্মা মনীষা হালৈ ঝুমুৰ সাজত আছিলে, চিনি পায় নেকি আপোনালোকে বাৰু? এয়া শ্ৰুতি শৰ্মা, তনু পল, নমিতা ডেকা বড়ো সাজত আছিলে। এয়া নম্ৰতা কোঁৱৰ ৰাভা সাজত। এয়া জ্যোতি শৰ্মা কাৰ্বি সাজত। এয়া পাহি ভৰদ্বাজ, এয়া কাঞ্চন নেওগ। ধন্যবাদ।